হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰত এটা ইজি ঘৰতে বনাব পৰা চিকেন বিৰিয়ানী ৰেচিপি এটা দেখুৱাম। এইটো যোনটো ৰেচিপি এইটো আপোনালোকে সহজতে ঘৰত বনাব পাৰে। তাৰ কাৰণে মই লৈছোঁ 1 কেজি চিকেন। তাত মই জিৰা গুড়ি মিক্স কৰিছোঁ, হালধি গুড়ি, তাৰপিছত ছানৰাইজৰ এটা বিৰিয়ানী মছলা পায় সেইটো মিক্স কৰিছোঁ, তাৰপিছতে নিমখ এজ পাৰ ইয়ৰ টেষ্ট, তাৰপিছতে যোনটো দৈ আছিলে, মোৰ বেছি নাছিলে, যোনখিনি আছিলে সেইখিনি মিক্স কৰিলোঁ, আৰু কৰিয়েণ্ডাৰ পাউডাৰ আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট সেইখিনি মই মিক্স কৰি ভালদৰে মেৰিনেট কৰি পেলাই অকণমান দেৰি ৰাখি থৈছোঁ। সেইখিনি ফ্ৰিজতো ৰাখিব পাৰে, কিন্তু পিচেছকেইটা যিহেতু ডাঙৰ ডাঙৰকৈ ল'লোঁ সেইটো কাৰণে অকণমান মাজতে ভালকৈ কাটি লৈছোঁ। আৰু এটা বাউলত মই বাচমতি যোনটো ৰাইচ সেইটো ভালকৈ ধুই মেলি ল'লোঁ। ধুই লৈ অকণমান দেৰি তিয়াই থ'ব লাগে, 15 মিনিটমান পাৰিলে তিয়াই থ'ব লাগে। তাৰপিছত এফালে গেছত মই পানী গৰম কৰিলোঁ, তাত ইলাচি, লং, দালচেনি আৰু তেজপাত দিলোঁ, নিমখ অকণমান দিলোঁ আৰু ৰিফাইন তেল অকণমান, লগতে অকণমান নেমু চেপি দিব পাৰে। তেতিয়া কি হয়, যোনটো চাউলটো সেইটো আঠা হৈ লাগি নধৰে। তাৰপিছত যোনখিনি চ'ক কৰি থোৱা চাউল আছিলে সেইখিনি মই তাত দি দিলোঁ। আৰু এইফালে বেলেগ এটা বাচনত মই তেল গৰম কৰিছোঁ, ৰিফাইন তেল ইউজ কৰিছোঁ। ইয়াত মিঠাতেল ইউজ নকৰিলে বেছি ভাল, কাৰণ ৰিফাইনত কালাৰটো বেছি ধুনীয়া উঠিব। আৰু ইয়াত বনাবলৈ আপোনালোকক পিঁয়াজ বহুতখিনিয়ে লাগিব। ইয়াত মই বহুতখিনি পিঁয়াজ কাটি ল'লোঁ, কাটি লৈ এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব লাগিব। একদম ল' ফ্লেমত ভাজিব, বেছি ফ্লেমত ভাজিলে আপোনালোকৰ যোনটো পিঁয়াজ সেইটো ভালকৈ ক্ৰিস্পি নহ'ব, কিন্তু জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে ল' ফ্লেমত লাহে লাহে ভাজি থাকিব। ছাইডতে যোনখিনি চাউল দি থৈছিলোঁ সেইখিনি অলম'ষ্ট হ'ল। ফুল্লি কুকড হ'ব নালাগে, ছেমি কুকড হ'লে হৈ যাব, অকণমান কুকড হ'লে হৈ যাব। আৰু মই এটা বাচনত পানীখিনি ষ্ট্ৰেইন কৰি ল'লোঁ। আৰু এই পিঁয়াজখিনি দেখিছে কিমান ধুনীয়া এটা কালাৰ উঠিছে, একদম গল্ডেন ব্ৰাউন। এইখিনি ঠাণ্ডা হ'লে লাহেকৈ ক্ৰিস্পি হৈ যাব। আৰু এইখিনি মই এতিয়া চাউলখিনি ছাইডত যোনখিনি আছিলে এইখিনি মই ষ্ট্ৰেইন কৰি দিলোঁ। এইফালে পিঁয়াজখিনি নমোৱা হৈ গ'ল। অকণমান ঠাণ্ডা হ'ব লাগিব, ঠাণ্ডা হ'লে ক্ৰিস্পিনেছটো আহিব। কালাৰটো দেখিছে কিমান ধুনীয়া উঠিছে। ইয়াত মই তেলত চেনি কেতিয়াবা দিয়া হয়, কিন্তু মই ইয়াত চেনি দিয়া নাই। আৰু ঠাণ্ডা হোৱাৰ পিছত যোনখিনি ফ্ৰাই কৰি থোৱা অনিয়নছ সেইখিনি মই মেৰিনেট কৰা চিকেনত তাত ভালদৰে আকৌ মেৰিনেট কৰিবলৈ মিক্স কৰি পেলাই অকণমান দেৰি থৈ দিছোঁ। ইয়াত বিলাহীও দি দিলোঁ মই। ফ্ৰাই কৰা অনিয়নটো যদি আপোনালোকে দিয়ে চিকেনত, ইয়াৰ টেষ্ট এণ্ড কালাৰটো বিৰাটেই ভাল আহে। আৰু এনেকৈ ফ্ৰাই কৰা অনিয়নছখিনি ইয়াৰ যোনটো গোন্ধ সেইখিনিও বৰ ধুনীয়া আহে। আৰু একেটা বাচনতে মই এতিয়া সেই চিকেনখিনি যোনখিনি মেৰিনেট কৰি থৈছিলোঁ সেইখিনি একদম ল' ফ্লেমত মই ফ্ৰাই কৰি ল'ম। তাৰমানে অলৰেডি যিহেতু গোটেইখিনি মিক্স কৰাই আছে, জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু যিখিনি মছলা দৰকাৰ, চ' সেইকাৰণে লাহে লাহে ইয়াতে ল' ফ্লেমত মই এতিয়া ভাজি থাকিম। চিকেনখিনি লাহে লাহে সিজিব ধৰিলে, অলম'ষ্ট সিজি গ'ল। আৰু যিহেতু চিকেনটো অলম'ষ্ট কুক হৈ গ'ল, মই ইয়াত হাফ কুকড ৰাইচখিনি তাৰ ওপৰতে দি দিছোঁ। লেয়াৰ কৰিও দিব পাৰে, কিন্তু মই সেনেকৈ নাই দিয়া, একেবাৰতে ৰাইচখিনি ওপৰতে দি দিছোঁ। লাহে লাহে দি দিব, স্প্ৰেড কৰি দিব লাগিব। ৰাইচখিনি দেখিছে একেবাৰে লাগি ধৰা নাই, ষ্টিকি হৈ থকা নাই, একেবাৰে জৰ্জৰীয়া হৈ গৈছে। আৰু লাষ্টত যোনখিনি আমি চাউলখিনি বইল কৰা পানী আছিলে, সেই পানীখিনিৰ পৰাই অকণমান পানী ইয়াত মিক্স কৰি দি দিছোঁ। তেতিয়া কি হ'ব, আপোনাৰ তলফালে লাগি নধৰিব। আৰু চাউলখিনি দিয়াৰ পিছত তাৰ ওপৰতে মই গৰু ঘিউ 1 চামুচ আৰু কেশৰ তিয়াই থৈছিলোঁ, কেশৰৰ পানীটো ওপৰত দি দিছোঁ জাষ্ট ফৰ কালাৰ। আৰু তাৰপিছত যোনখিনি ফ্ৰাই অনিয়ন তাৰ পৰা অকণমান থৈ দিছোঁ, ওপৰত স্প্ৰিংকল কৰি দিছোঁ। আৰু ডাঙৰ বাচন এটা দি এতিয়া একদম ল' ষ্টিমত কুক কৰিছোঁ।
আৰু আমাৰ চিকেন বিৰিয়ানীটো হৈ গ'ল মই এনেকৈ ঘৰতে বনাওঁ ইজি প্ৰচেছত চ' এয়া দেখিছে কালাৰটো কিমান ধুনীয়া আহিছে আৰু খাবলৈও একদম হোটেলৰ নিচিনা হৈছে টেষ্টটো বেলেগ হোৱা নাই চ' এনেকৈ আপোনালোকে ঘৰতে ইজি প্ৰচেছত ঘৰতে বিৰিয়ানীটো বনাব পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগিলে কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাইছোঁ